আজি ৰান্ধিবলৈ লৈছোঁ ৰঙালাওৰ সৈতে মুৰ্গী মাংসৰ আঞ্জা। ঘৰৰ ৰঙালাও, তাতে আকৌ আজি জুইত ৰান্ধিম। তেলত তেজপাত, পিঁয়াজ, আদা নহৰু পেষ্ট আৰু জলকীয়া ভাজি ল'লোঁ। মাংসখিনি অলপ ভাজি লৈ হালধি, জিৰা গুড়ি, ধনিয়াৰ গুড়ি আৰু নিমখ দিলোঁ। আলুৰ লগতে ৰঙালাওখিনি দি অকণমান ভাজি লৈ গৰম পানী দি ঢাকন লগাই দিলোঁ। নমোৱাৰ আগে আগে অকণমান গৰম মছলা আৰু মান ধনিয়াৰ পাত কাটি দিছোঁ।